আমি কেম্পাছ ফাউণ্ড অফ ইণ্ডিয়াৰ পৰা আজি বিশ্ব পৰিৱেশ দিৱস হিচাপে উপলক্ষে চৰকাৰক এটি অনুৰোধ জনাওঁ যে তাত কয়লা খনন বন্ধ কৰক, কাৰণ তাত থকা বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু তথা আজি আমাৰ পৰিৱেশৰ যি এটা সৌন্দৰ্য, প্ৰাকৃতিক যি সৌন্দৰ্য সেয়া বিনষ্ট হৈ আছে। গতিকে আজিৰ দিনতে আমি চৰকাৰক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, দিহিং পাটকাই ৰক্ষা কৰক, প্ৰকৃতিক ৰক্ষা কৰক। কিয়নো আজি আমাৰ ভাৰতবৰ্ষত তথা পৃথিৱীত বিভিন্ন প্ৰজাতিৰ জীৱ জন্তুসমূহ লাহে লাহে বিলুপ্তপ্ৰায় হ'ব ধৰিছে। গতিকে তেনে পৰিস্থিতিত আমাৰ অসমৰ পূবৰ যি আমাজন আছে সেয়া অনিষ্ট কৰাটো খুবেই দুৰ্ভাগ্যজনক আৰু খুবেই বেয়া কথা। গতিকে তেনে পৰিস্থিতিত চৰকাৰক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আপোনালোকে এই কথাটো গুৰুত্ব সহকাৰে লওক। আৰু আজি এই 5 জুন তাৰিখে কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰক আমি অনুৰোধ কৰিম, আপোনালোকে এই যি দিহিং পাটকাই আছে সেয়া ৰক্ষা কৰি আমাৰ অসমৰ যি আমাজন সেয়া ৰক্ষা কৰি আমাৰ অসমৰ ৰাইজক উপকৃত কৰক, তথা তাত থকা বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু তথা বনৰীয়া হস্তি আদি বিভিন্ন প্ৰকাৰৰ যিবিলাক জীৱ জন্তু বাস কৰে তেওঁলোককো সকাহ দিয়ক, তেওঁলোককে শান্তিপূৰ্ণভাৱে জীয়াই থকাৰ অধিকাৰ দিয়ক। কিয়নো আজি অসমত তথা পৃথিৱীত যদি গছ গছনি নোহোৱা হৈ যায় তেতিয়াহ'লে আমাৰ মানুহৰ লগতে জীৱ জন্তুৰো জীয়াই থকাৰ যি অধিকাৰ সেয়া বিনষ্ট হ'ব, সেয়া খৰ্ব হ'ব, কাৰণ অক্সিজেন অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। গতিকে তেনে পৰিস্থিতিত দিহিং পাটকাইৰ পৰা গছ গছনি কয়লা খনন কৰাটো কোনোপধ্যেই ভাল কথা হ'ব নোৱাৰে। গতিকে মই পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰক অনুৰোধ কৰিছোঁ, আপোনালোকে এই কথাটো গুৰুত্ব সহকাৰে লৈ তাৰ পৰা কয়লা খনন বন্ধ কৰি প্ৰকৃতিক ৰক্ষা কৰি আমাজনক ৰক্ষা কৰি আমাৰ পূবৰ যি আমাজন আছে সেয়া ৰক্ষা কৰক। এইখিনিয়ে আমাৰ কেম্পাছ ফাউণ্ড অফ ইণ্ডিয়াৰ পৰা 5 জুন দিৱস উপলক্ষে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে চৰকাৰক তথা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।